Hello friends, welcome back to my channel Pranami Creation. লৈ লৈছো মসুৰ দাইলৰ বৰৰ গ্ৰেভি আৰু তাৰ বাবে মই লৈছো এটা সৰু সাইজৰ আলু সৰু সৰুকৈ কাটি লৈছো আৰু এটা পিয়াজ জলকীয়া দুটা বিলাহী এটা মসুৰ দাইলখিনি মই পিচিবৰ বাবে ভৰাই লৈছো তাত নহৰু দিছো বাকল গুছোৱা নাই টমেটো দৈ মসুৰ দাইলখিনি ধুনীয়াকৈ তিয়াই থোৱাৰ বাবে এতিয়া সোনকালে গুৰি হৈ গ'ল আৰু এতিয়াখিনি মই বাতি এটা পিঁয়াজ দিছোঁ আৰু ইয়াত মই নৰসিংহ পাতখিনি কুটি দিম তাত মই নৰসিংহ পাতখিনি কুটি দিলোঁ যদি ধনিয়া থাকে ধনিয়াও দিব পাৰে আৰু হালধি অলপ দিছোঁ আৰু নিমখ অলপ দিছোঁ বাকী একো এড কৰা নাই এতিয়া আৰু এইখিনি ধুনীয়াকৈ মিহলি কৰি ল'ব লাগিব এচামুচ আটা বা ময়দাৰ গুড়া তাবা ময়দাৰ গুড়া এচামুচ দি দিব আৰু যদি কণী থাকে কণীও দিব পাৰি ইয়াতে আনফালে মোৰ ইয়াত হিট হৈ গৈছে ইয়াত তেলখিনি আৰু ইয়াতে মই এতিয়া বৰকেইটা বনাম মই হাতেৰে দিছোঁ কাৰণ হাতেৰে দিলে ইয়াৰ শেপটো ভাল হ'ব আৰু চামুচেৰে দিলে হয়তো অলপ বেকা হ'ব পাৰে এতিয়া মই গুড়ি কৰি দিবলৈ চেষ্টা কৰিছোঁ কালাৰ এটা আহি গৈছে আৰু এইখিনি অলৰেডি হৈ গ'ল এতিয়া এইখিনি নমাই দিওঁ নমাই থলোঁ তাৱা গৰম হৈ গৈছে এতিয়া মই ইয়াত পিঁয়াজখিনি দি দিওঁ লগতে জলকীয়া हल्दी पाउडर जीरा पाउडर প্ৰায় হৈছে এতিয়া ইয়াতে এতিয়া নহৰু পেষ্ট আৰু আদা পেষ্টখিনি এড কৰি দিওঁ দৈ নহয় দেখিব প্ৰায় দৈ নিচিনাই লাগিছে কিন্তু দৈ নহয় এইখিনি নহৰু আদাৰ পেষ্ট মই বাকলৰ সৈতে এইখিনি পিচি দিলোঁ আৰু এইখিনি নিমখ এতিয়া মই ইয়াত বৰখিনি এড কৰোঁ ইয়াত আৰু এইখিনি পানীখিনি শুকাবলৈ এতিয়া দিওঁ পানীখিনি শুকোৱাৰ পাছত অলপমান ৰখাল টাইপৰ হ'ব মানে গ্ৰেভি তাৰপাছত হৈ যাব প্ৰথমতে অলপ গৰম মছলা গুড়ি দি লওঁ পাহৰি গৈছিলোঁ মই গৰম মছলা গুড়ি অলপ দি মই অলপ ঢাকন দি দিওঁ এতিয়া অলপ টাইম সিজিবৰ বাবে এৰি দিওঁ কাৰণ এইখিনি অলপমান শুকালেহে ভাল লাগিব খাই এনেকৈ ভাল নালাগিব মোৰ বৰৰ গ্ৰেভি বন্ধু বান্ধৱীসকল যদি এই ভিডিঅ'টো ভাল পালে তেনেহ'লে লাইক এটা কৰিব আৰু মোক কমেণ্ট কৰি জনাব যে ৰেচিপিটো আজি আপোনালোকৰ কেনে লাগিল এইটো খাই খুব ভাল লাগে আৰু এইটো ভাতৰ লগত খাব পাৰে মই এতিয়া মাছ ফ্ৰাই কৰিম আৰু তৰকাৰী অলপ বনাম এইখিনি
এতিয়া ইয়াত তেল এড কৰিম আৰু গৰম হ'বলৈ বাবে এৰি দিম। পাছত নিমখ আৰু হালধি সানি লৈছোঁ আৰু ঔটেঙাখিনি সৰু সৰুকৈ কাটি লৈছোঁ। ঔটেঙাখিনি অলপমান শুকাই গৈছে, তথাপি অলপ আছিলে দি দিওঁ। দাইল মই তাতে দি দিম। এতিয়া উতল আহিবৰ বাবে এৰি দিওঁ। গৰম হৈ গ'ল তেল, এতিয়া ইয়াত ফিছখিনি দি দিওঁ। এতিয়া নমাই দিওঁ আৰু বাকীখিনি ভাজোঁ। বিলাহীখিনি প্ৰায় সিজি গৈছে। ইয়াত মই এতিয়া অলপমান টমেটো চচ এড কৰিম। আৰু এড কৰিম আলুখিনি। দৈখিনি অলপ কম আছে, মই ইয়াত এড কৰি দিছোঁ আৰু অলপমান পানী দি দিম ইয়াত। দৈ ৰখা বাতিটোৰ পৰাই অলপ পানী দি দিছোঁ আৰু এইখিনি এতিয়া বইল হ'বৰ বাবে এৰি দিম। ঢাকন লগাই দিওঁ। চাওঁ কি হৈছে। এইখিনি এতিয়া সিজিছে নে নাই সেইখিনি চাওঁ। ভালদৰে সিজা নাই আলুখিনি। আনফালে মই মচুৰ দাইলৰ বইল কৰি ৰাখিছিলোঁ, তাৰ পৰা অলপ কিছু ইয়াত দি দিওঁ আৰু খুব ধুনীয়াকৈ লৰাই দিছোঁ। এতিয়া এইখিনি উতল আহিবৰ বাবে এৰি দিওঁ। তাৰ পাছত ইয়াত বৰখিনি ইয়াৰ যিখিনি ঔটেঙাৰ টেঙা গুণটো হয় ইয়াত সোমাই গৈছে অলৰেডি। আৰু এইফালে হৈছে তেলখিনি গৰম কৰিলোঁ। এইখিনি মাছ ফ্ৰাই কৰা তেল অলপ ৰখি গ'ল, তাৰ লগতে আৰু অলপ দি দিছোঁ। এতিয়া মই ইয়াত দিম জলকীয়া আৰু নহৰু, গোটা নহৰু আৰু জলকীয়া দি দিছোঁ। পাঁচফোৰণ, ইয়াত এইখিনি এড কৰি দিম। ফ্ৰাই কৰি থোৱা মাছৰ পৰা দি দিম এতিয়া। তাত এইখিনি যিহেতু উতল আহি গ'ল,
এয়া ৰেডি হৈ গ'ল মচুৰ দাইলৰ লগত মাছ আৰু ঔটেঙাৰ জোল। আনফালে বৰৰ লগত মচুৰ দাইলৰ গ্ৰেভি।